নমস্কাৰ প্ৰথমতে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল কাচিয়লিলে স্বাগতম জনালো বন্ধু বান্ধৱীসকল আজি আমি জেনেৰেল নলেজৰ কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰিম তেতিয়াহলে বলক আমি ভিডিওটোৰ মাজলে আগবাঢ়ো তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোনবিধ প্ৰাণীৰ বাবে বিখ্যাত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গটো নল গাহৰিৰ বাবে নামেৰি ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত কোৱেশ্চন নম্বৰ 2টো হৈছে তলৰ কোনখন নদী উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ অন্তৰ্গত নহয় শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ কটো কাবেৰী নদী 3 নম্বৰ প্ৰশ্নটো হৈছে টকিঅ' পেৰা অলিম্পিকত ভাৰতৰ অবনী লেখা ৰায় কি পদক লাভ কৰিছিল অপচনত আছে স্বৰ্ণ পদক ৰূপৰ পদক ব্ৰঞ্জৰ পদক শুদ্ধ উত্তৰটো হৈছে স্বৰ্ণ পদক লাভ কৰিছিল 4 নম্বৰ প্ৰশ্নটো হৈছে আটাইতকৈ পাতল গেছবিধৰ নাম কি শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খটো হাইড্ৰজেন গেছ কোৱেশ্চন নম্বৰ 5টো হৈছে মানুহৰ দেহত ক্ৰমজমৰ সংখ্যা কিমান শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খটো 46 ডাল আৰু জোৰ হিচাপে 23 জোৰ কোৱেশ্চন নম্বৰ 6টো হৈছে যাদৱ পায়েঙে এককভাৱে নিৰ্মাণ কৰা অৰণ্যখনৰ নাম কি উত্তৰটো হৈছে মুলাই 7 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ ৰেড ক্ৰছ দিৱস কোনদিনা পালন কৰা হয় শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খটো 8 মে তাৰিখে 9 নম্বৰ প্ৰশ্নটো হৈছে 2020 চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা ব্যক্তিগৰাকীৰ নাম কি উত্তৰটো হৈছে ভৱপ্ৰসাদ চলিহা 10 নম্বৰ প্ৰশ্নটো হৈছে বড়ো সাহিত্য সভা কেতিয়া অনুষ্ঠিত কৰা হৈছিল ইয়াতে তিনিটা অপচন আছে ক খ গ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খটো 1952 চনত 11 নম্বৰ প্ৰশ্নটো হৈছে 2023 চনৰ এছিয়া ফুটবল কাপ কোনখন দেশে অনুষ্ঠিত কৰিব শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খটো চীন দেশে কোৱেশ্চন নম্বৰ 12টো হৈছে জাতিংগা ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে জাতিংগা ডিমা হাছাও জিলাত অৱস্থিত 13 নম্বৰ প্ৰশ্নটো হৈছে সতীদাহ প্ৰথা কোনে নিষিদ্ধ কৰিছিল উত্তৰটো হৈছে লৰ্ড উইলিয়াম বেণ্টিংকে 14 নম্বৰ প্ৰশ্নটো হৈছে সনেট কবিতাত মুঠ কিমান শাৰী থাকে শুদ্ধ উত্তৰটো হৈছে সনেট কবিতাত 14 শাৰী থাকে কোৱেশ্চন নম্বৰ 15টো হৈছে আটাইতকৈ বিষাক্ত মৌলবিধৰ নাম কি শুদ্ধ উত্তৰটো হৈছে বিষাক্ত মৌলবিধ প্লুটোনিয়াম 16 নম্বৰ প্ৰশ্নটো হৈছে প্ৰকৃতিৰ বৃক্ক বুলি কাক কোৱা হয় উত্তৰটো হৈছে প্ৰকৃতিৰ বৃক্ক বুলি জলাহভূমিক কোৱা হয় 18 নম্বৰ প্ৰশ্নটো হৈছে লাফিং গেছ বুলি কাক কোৱা হয় উত্তৰটো হৈছে নাইট্ৰাছ অক্সাইডক কোৱা হয় 19 নম্বৰ প্ৰশ্নটো হৈছে ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ড কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল উত্তৰটো হৈছে 1961 চনত প্ৰতিষ্ঠা কৰা হৈছিল 20 নম্বৰ প্ৰশ্নটো হৈছে দেশৰ কোনখন ৰাজ্যই প্ৰথমে ভূমিকম্প সতৰ্কতা এপ আৰম্ভ কৰিছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গটো উত্তৰাখণ্ড ৰাজ্যই 21 নম্বৰ প্ৰশ্নটো হৈছে RTE আইন 2009 কেতিয়া বলবৎ কৰা হৈছিল উত্তৰটো হৈছে অপচন নম্বৰ খটো 1 এপ্ৰিল 2010 চনত বলবৎ কৰা হৈছিল 22 নম্বৰ প্ৰশ্নটো হৈছে ফৰকান্তি উৎসৱ কোনে পালন কৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ কটো ৰাভাসকলে ফৰকান্তি উৎসৱ পালন কৰে 23 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ বুদ্ধাংক অৰ্থাৎ IQ নিৰ্ণয়ৰ সূত্ৰটো লিখা উত্তৰটো হৈছে IQ ইকুৱেল মানসিক বয়স বাই প্ৰকৃত বয়স ইনটু 100 24 নম্বৰ প্ৰশ্নটো হৈছে কোনজন সম্ৰাটক ভাৰতীয় নেপোলিয়ন বুলি কোৱা হৈছিল উত্তৰটো হৈছে সমুদ্ৰগুপ্তক
25 নম্বৰ প্ৰশ্নটো হৈছে মোগল সম্ৰাটৰ ভিতৰত কাক মহামতী উপাধিৰে বিভূষিত কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খটো আকবৰক। 26 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সংবিধানে স্বীকৃতি দিয়া অসমৰ একমাত্ৰ জনজাতীয় ভাষাটো নাম কি? এই প্ৰশ্নটো মই কৈ নিদিওঁ, আপোনালোকলৈ এৰিছোঁ। আপোনালোকে মোক কমেণ্ট বক্সত ইয়াৰ উত্তৰটো ক'ব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল আজি ইমানখিনিয়ে আছিল সাধাৰণ জ্ঞানৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ এটা অন্য ভিডিঅ'ত লগ পাম। ধন্যবাদ।